জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ কিছু গুণ পোৱা গৈছে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলোখিনি তথ্য জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে স্কিপ নকৰা হয়। পজ কৰক। এইগৰাকী যুৱতী কোন আছিলে? এইগৰাকী যুৱতী ইয়টত আছিলে, কিন্তু এই যুৱতীগৰাকীৰ কথা এতিয়ালৈকে কোনেও সোধা নাই। এইগৰাকী যুৱতী কোন? বিমল, আপোনাৰ হাতত কিবা ইনফৰমেশ্যন আছে নেকি যুৱতীগৰাকীৰ বিষয়ে? আমাৰ হাতত থকা ইনফৰমেশ্যন মতে যুৱতীগৰাকীৰ ঘৰ গুৱাহাটীৰ চানমাৰীত। তেওঁ ইতিমধ্যে ছিংগাপুৰতেই থাকে। ছিংগাপুৰতেই তেওঁ বৰ্তমান পঢ়া শুনা কৰি আছে আৰু ছিংগাপুৰতেই থকা সূত্ৰে তেওঁ কিন্তু এই গোটেই ছিংগাপুৰৰ যিটো টীম ইয়টলৈ গৈছিল, যিহেতু অসম এছ'চিয়েশ্যনৰ মেম্বাৰ কেইজন গৈছিল, গতিকে অসম এছ'চিয়েশ্যনৰ যিকেইজন মেম্বাৰ গৈছিল তাৰ লগত তেওঁ গৈছিল। তেওঁ যিহেতু ছিংগাপুৰতে পঢ়ি আছে, গতিকে তাৰ অসম এছ'চিয়েশ্যন অফ ছিংগাপুৰৰ লগত তেওঁ এটা সম্পৰ্ক আছে। ইয়াৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ লগত যোৱা বা জুবিন গাৰ্গক তালৈ নিয়া শ্যামকানু মহন্তৰ লগতো কিন্তু তেওঁৰ এটা সম্পৰ্ক আছে আৰু সেই শ্যামকানু মহন্তৰ সম্পৰ্কীয় হোৱাৰ বাবেই তেওঁ সেই শ্যামকানু মহন্তৰ সেই টীমটোৰ যে কি গ্ৰাউণ্ডত এই দুইজনক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। কিন্তু আটাইতকৈ ডাঙৰ কথা বিমল, এতিয়া মই জানিবলৈ বিচাৰিছোঁ, এতিয়া সকলোৰ ফালে বুবু বাবা চলি আছিলে এইটোৱেই যে শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গ এই দুইগৰাকী ৰাজসাক্ষী হ'বগৈ পাৰে। এওঁলোকৰ সাক্ষ্যৰ ভিত্তিতেই জুবিন দাৰ এই মৃত্যুৰ প্ৰসংগটো, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগটোৱে হয়তো এটা গতি লাভ কৰিব। কিন্তু এতিয়া শেখৰজ্যোতি গোস্বামীকে যদি এৰেষ্ট কৰি দিলে তেতিয়াহ'লে সাক্ষীৰ ব্যৱস্থাটো কি হ'ব? চাওক, ইয়াত মানুহ দুটা দিশেৰে কথাটো আপুনি ভাবি চাওক। প্ৰথম কথাটো হ'ল কালিলৈ সন্দীপন গাৰ্গকো তেওঁ যিহেতু যিজন মৃতক জুবিন গাৰ্গ, সেই জুবিন গাৰ্গৰ ভাতৃ, গতিকে জুবিন গাৰ্গৰ ভাতৃ হিচাপে মানুহৰ পৰিয়ালটোৰ প্ৰতি সমবেদনাৰ বাবে, পৰিয়ালটোৰ প্ৰতি মানুহৰ আজিৰ তাৰিখত যিটো দুখ, এই দুখ বেদনাৰ বাবে ক'ৰবাত নহয় ক'ৰবাত সেই সামগ্ৰিকভাৱে পৰিয়ালটোৰ অংশ হিচাপে সন্দীপন গাৰ্গক ৰাজসাক্ষী বনোৱাৰ সম্ভাৱনা নুই কৰিব পৰা নাযায়। কাৰণ এফালে পৰিয়ালটোৰ এজন লোক আমি হেৰুৱালোঁ আৰু এফালে সেই পৰিয়ালটোৰ দুখ আৰুহে বাঢ়িব যদি কালিলৈ একেটা গোচৰতে সন্দীপন গাৰ্গক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব লগা হয়। গতিকে এই ক'ৰবাত নহয় মানুহৰ কিন্তু তেনে সহানুভূতি আছে, কিন্তু সহানুভূতি পৰিয়ালটোৰ বাবে আছে, সহানুভূতি সন্দীপন গাৰ্গৰ প্ৰতি নাই। কাৰণ তেওঁ সন্দীপন গাৰ্গে সেই যিজন নিজৰ ককায়েকজনৰ ভালৰ কথা নাভাবিলে, ককায়েকজনৰ উন্নতিৰ কথা নাভাবিলে, ককায়েকজনৰ পৰিয়ালৰ কথা নাভাবিলে, ককায়েকজনৰ জীৱনৰ কথা নাভাবিলে। গতিকে তেওঁক আৰু আজিৰ তাৰিখত পৰিয়ালটোৰ সদস্য হ'ল বুলি কিমান দূৰ ন্যায় দিয়াৰ বা তেওঁক কিছু ৰেহাই দিয়াৰ প্ৰয়োজন আছে তাত বহুতৰ প্ৰশ্ন থাকি যাব নিশ্চয়। গতিকে এই মুহূৰ্তত এইটো ডাঙৰ কথা যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামীয়ে যেনেধৰণে ভুল কৰিছিল তাতোতকৈ কম ভুল কৰা নাছিল সন্দীপন গাৰ্গে। সন্দীপন গাৰ্গে জানে ককায়েকৰ কেনেধৰণে পানীৰ প্ৰতি কেনেধৰণৰ বিপদজনক অৱস্থা, পানীৰ পৰা কেনেদৰে আঁতৰি থাকিব লাগে। সন্দীপন গাৰ্গে জানে যে সাগৰত লাইফ জেকেট নোহোৱাকৈ জুবিন গাৰ্গৰ দৰে দুৰ্বল, আগদিনা ৰাতি নোখোৱা এজন মানুহক সুৰা পান কৰোৱাই পানীত নমাই দিয়াটো কিমান ভয়ংকৰ, কিমান ভয়ানক হ'ব পাৰে, যাৰ ফলাফল মৃত্যু হ'ব পাৰে, সেই কথা সন্দীপন গাৰ্গৰ দৰে এজন উচ্চ শিক্ষিত এজন আৰক্ষী বিষয়াই নাজানে বুলি ক'লে কোনো মূৰ্খই বিশ্বাস নকৰিব। গতিকে যদি সন্দীপন গাৰ্গে ভাবিছে যে তেওঁ তেনেকৈ বাচি যাব, আৰু সেয়া কিন্তু কেতিয়াও হ'ব নোৱাৰে। গতিকে ইয়াৰ বাবে সন্দীপন গাৰ্গেও শাস্তি পোৱা যথেষ্ট উচিত। কাৰণ ন্যায় মানুহ চাই, মানুহৰ ৰং চাই, মানুহৰ বৰণ চাই, মানুহৰ কাষ্ট চাই, মানুহৰ ৰিলেশ্যনশ্বিপ চাই ন্যায় নহয়। ন্যায় সদায় যিসকলে দুখ কৰে, যাৰ বিৰুদ্ধে অভিযোগ, যাৰ বিৰুদ্ধে তথ্য প্ৰমাণ থাকে, তেওঁলোকৰ বিৰুদ্ধে। আৰু এইটো কথাও আমি বিমল, আমি প্ৰত্যেকগৰাকী অসমীয়াই জানো আৰু এইটো আমি দাবী কৰিছোঁ যে আৰু তাতে তেওঁ সেই টীমটোৰ লগত তালৈ গৈছিল। এতিয়া কোৱা হৈছে অমৃতপ্ৰভা মহন্ত যেতিয়া ইয়টৰ ওপৰত উঠি আছিল, ইয়টৰ ওপৰত উঠি থাকোঁতে যুৱতীগৰাকীও অমৃতপ্ৰভা মহন্তৰ লগত আছিল।